চাই উই গৈছে নদী পাৰ পাইছে গৰুৱে যে গাখীৰ দিছে মইনো লাচা নিদিছো কিয় হলে উঠিছে তকৌ গছত খলখলাই আছে চিঞৰি চিঞৰি মাতিছো তোমাক কিয়নো নামাতিছা লাও পুলি লৰাই লৈছো কোনো লৰাই লৈছা বেলেগ স্কুললৈ নগৈছা মোৰ ওচৰতে কিয় আছা এইটো ক বেটা জি 4টামান কবিতা একেলগে পাতিছো চা ককটেলে মাতি আছে জি না বেয়া লাগে এটা মাতা বেলেগ নাজানিছো চা আইয়া নোৱাৰো কটা দি এটা বেয়া কথা বৰ মাষ্টাৰক সিজিল লগৰ জি উঠি গৈছে যা কোনে শিকাইছে যে মণিবই শিকাইছে চা কোনে মণি ইমানজনী যে মানুহ আছে যে ইমানজনী মানুহ আছে যে কেকে চা যে ঘনীয়েক আছে কোনে কেকেছা এই যে কলাকে যে শিয়াল পুলিছো শৰৎ চাবজি চলিয়ে আছে ಇಲ್ಲ অংকা 6 গুণ 6 চোন শূন্য আধা পাইছো চা কবিতা জি কবিতা কবিতা এডালতো শূন্য আধা পাইছো চা মধ্যাহ্ন ভোজন জি চা মোৰ স্কুলখন চৰকাৰী গোন্ধোৱা তৰকাৰী মানে চা কাম নাই কে যে আজিৰ পৰা স্কুল বন্ধ পঢ়া শুনাও বন্ধ জি পঢ়ুৱাও বন্ধ জি এনেকুৱা নকৰিবচোন চা এনেকুৱা কৰিলে আমাৰ নিচিনা মাষ্টৰবিলাকৰ কি হৈছে হোটেলে চলাই খাবা জি হোটেলে চলাই খাবা জি চা যোৱা আগতে আপোনাক এটা কথা কওঁ আপুনি সৰস্বতী পূজাত মোৰ স্কুললৈ আকৌ আহিবচোন কিয়া আপোনাক পেলাই লৈ দাঁতত নাৰিকল লকিব লাগিব চা মইহে মাষ্টাৰ একো নাজানিছো বেলেগৰ মাষ্টাৰ ইণ্টাৰভিউ পাতিছো বেলেগে পঢ়াইছে কিন্তু মই স্কুল খুলি ৰাখিছো